বান্ধৱীসকল, মোৰ ইউটিউব চেনেল গাঁৱলীয়া ৰেচিপি দীপ্তিলৈ আপোনালোক সকলোলৈ স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ মেগীৰ দুটা ৰেচিপি। মেগীটো সকলোৱে খাই ভাল পায়। আজি মই সেই মেগীৰে দুটা বেলেগ ধৰণে ৰেচিপি বনাম। আহকচোন ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। প্ৰথমতে মেগীখিনি পানীত তিয়াই থৈ দিম, গৰম পানীত। এতিয়া ইয়াত পানী দি ল'ম, অলপ সময়ৰ কাৰণে তিয়াই থৈ দিম। কুমলীয়া পানীত তিয়াই থৈ দিছোঁ। এতিয়া বাকী যোগাৰখিনি কৰি লওঁ। এতিয়া বেচনখিনি লৈছোঁ এটা পাত্ৰত। প্ৰথমতে বেচনখিনি গুলি ল'ম। এতিয়া পানীটো কম কৰি দিম প্ৰথমতে। ইয়াত দিয়া নাই। ইয়াত পিঁয়াজ কাটি লৈছোঁ সৰু সৰুকৈ, বিলাহী কাটি লৈছোঁ সৰু সৰুকৈ, মাকৈ লৈছোঁ আৰু কেঁচা জলকীয়া লৈছোঁ। ইয়াত এটা এটাকৈ দি ল'ম। এতিয়া ইয়াত পিঁয়াজ দি লৈছোঁ। এতিয়া ইয়াত বিলাহী দি ল'ম। ইয়াত জলকীয়া দি ল'লোঁ। মাকৈ দি লৈছোঁ। মাকৈ সলনি গ্ৰীণ মটৰো দিব পাৰে। ইয়াত গৰম মছলা এচামুচ দি লৈছোঁ। এয়া কাশ্মীৰী চিলি দিছোঁ এচামুচ। এয়া মেগী মছলা পেকেট গোটেই দি ল'লোঁ। নিমখ দি ল'লোঁ। এতিয়া ইয়াত অলপ ৰং গুড়া দি ল'ম। ৰং গুড়া দি ল'লোঁ। এয়া গোটেইখিনি মিক্স কৰি আছোঁ একেলগে। এয়া পানীৰ পৰা মেগীখিনি উঠাই ইয়াত দি লৈছোঁ। এয়া পানীৰ পৰা উঠাই লৈছোঁ, পানীটো যাব দিয়া নাই। এই গোটেইখিনি মিক্স কৰি লৈছোঁ। মিক্স কৰি লোৱা হৈ গ'ল। এতিয়া টাৱাখন পাতি দিছোঁ, তেলটো গৰম হৈ লৈছে। এতিয়া ঢাকনি লগাই থ'ম অলপ সময়। ঢাকনিখন গুচাই চাইছোঁ। এয়া হৈছেয়ে। দাঁত এয়া ওপৰত এনেকৈ চচ দিছোঁ। এনেকৈ চাপি দিছোঁ। হৈ গ'ল। এনেকৈ সৰু সৰুকৈ বনাই আছোঁ, পাতল পাতলকৈ। ঢাকনি লগাই দিলোঁ। ঢাকনিখন গুচাই দিছোঁ। এনেকৈ চচ দি আছোঁ। এয়া মেগীৰে বনোৱা পিঠা, মেগী ৰেচিপি এটা ৰেচিপি হৈ গ'ল বনোৱা, আৰু এটা বনাব আছে। দেখিবলৈ যেনেকুৱা হৈছে খাবলৈ তেনেকুৱা হৈছে। বহুত সোৱাদ হয়। আপোনালোকে এনেকৈ বনাই খাব পাৰে। সৰু ল'ৰা ছোৱালীও খাই ভাল পাব। এয়া কুকাৰটো পাতি দিছোঁ। কুকাৰতে বনাম, কেৰাহীত নবনাম। কুকাৰটো গৰম হৈছে, তেল দি লৈছোঁ।
এয়া গোটা জিৰা দি লৈছোঁ। গোটা জিৰাৰ সলনি চপো দিব পাৰে। এয়া কেঁচা জলকীয়া দিছোঁ। পিঁয়াজখিনি দিছোঁ। পিঁয়াজখিনি লৰাই দিছোঁ। ৰংচোৱা নকৰোঁ। এতিয়া পিচি লোৱা আদা নহৰুখিনি দিছোঁ। একেলগে ভাজি ল'ম। এতিয়া ইয়াত মাকৈখিনি দি দিছোঁ। মাকৈখিনি দি দিছোঁ। কাটি লোৱা ফুলকবি দাইলখিনি দি লৈছোঁ। আদা ৰাখি থৈ দিছিলোঁ। এতিয়া অকণমান সময় ঢাকনি লগাই থ'ম 2 মিনিটৰ কাৰণে। ঢাকনিখন গুচাই দিলোঁ। এয়া চামুচ চিকেন মছলা দিছোঁ। চাট মছলাও দিব পাৰে তাৰ সলনি। এয়া কাশ্মীৰী মছলা এচামুচ দিছোঁ। এয়া গৰম মছলা এচামুচ দি ল'লোঁ। মেগী মছলা 2 পেকেট গোটেই দিম। 2 পেকেট মেগীৰে বনাম। লৰাই দিছোঁ গোটেইখিনি। এতিয়া অকণমান সময় ঢাকনি লগাই থ'ম আকৌ। এয়া ঢাকনিখন গুচাই দিছোঁ। এতিয়া ইয়াত বাটাৰ দি ল'ম এচামুচ। বাটাৰ দিছোঁ। চচ দি লৈছোঁ এচামুচ। এতিয়া লৰাই দিছোঁ চচখিনি দি। পানী দি ল'ম। 2 গিলাচ পানী দিছোঁ 2 পেকেট মেগীত। এয়া মেগীখিনি ইয়াত দি লৈছোঁ। এয়া মেগীখিনি দিলোঁ। এতিয়া নিমখটো দি ল'ম ইয়াত। এয়া নিমখটো দি লৈছোঁ। এতিয়া ঢাকনিখন গুচাই চাইছোঁ। এয়া পানীটো কমিব লাগিব। এয়া হৈ গ'ল মেগী। নমাই থ'লোঁ। অলপ পানী আছে, ঠাণ্ডা হ'লে এইখিনি কমি যাব, শুকান হৈ যাব। এয়া মেগী বনোৱা হৈ গ'ল ৰেচিপি। খাবলৈ ৰেডি। ইয়াত নেমুৰ ৰস এপি দিছোঁ অলপ। লৰাই দিছোঁ। এয়া মেগী ৰেচিপি খাবলৈ ৰেডি হৈ গ'ল।